আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'ত। আজিৰ এই ভিডিঅ'ত আমি আনবক্সিং কৰিম MI বেয়াৰ ট্ৰিমাৰ। যদিহে আপুনি এটা ট্ৰিমাৰ কিনিব বিচাৰে আপোনাৰ দাড়ি আৰু চুলি কাটিবৰ বাবে বা মেইনটেনেন্স কৰিবৰ বাবে তেতিয়াহ'লে আপুনি কিনিব পাৰে MI বেয়াৰ ট্ৰিমাৰ। MI বেয়াৰ ট্ৰিমাৰত কি আছে আৰু এই MI বেয়াৰ ট্ৰিমাৰ কিনিলে আপোনাৰ কি লাভ হ'ব জানো আহক এই ভিডিঅ'ৰ জৰিয়তে। এইটো হ'ল MI বেয়াৰ ট্ৰিমাৰৰ বক্স। এই বক্সৰ ভিতৰতে আছে MI বেয়াৰ ট্ৰিমাৰ। লগত আছে আপুনি যেতিয়া ভ্ৰমণ কৰিব যাব বিচাৰে তেতিয়া আপোনাৰ বাবে এটা সৰু বেগ দিয়া হৈছে। এই বেগৰ ভিতৰত আপোনাৰ ট্ৰিমাৰটো ভৰাই থ'ব পাৰে। লগত এটা ডাটা কেবল দিয়া আছে। এই ডাটা কেবলটো আপুনি যিকোনো পাৱাৰ বেংকৰ পৰা অৰ্থাৎ যিকোনো চাৰ্জাৰৰ পৰা কানেক্ট কৰি আপোনাৰ বেয়াৰ ট্ৰিমাৰটো চাৰ্জ কৰিব পাৰিব। লগতে এটা ব্ৰাছ দিয়া আছে আৰু এটা সৰু ডাঙৰ কৰি কাটিবৰ জোখাৰে এটা সাইজ দিয়া আছে আৰু এটা মেনুৱেল গাইড দিয়া আছে। এই গাইডটো পঢ়ি আপোনাৰ MI বেয়াৰ ট্ৰিমাৰটো ধুনীয়াকৈ আপুনি চলাব পাৰিব। এই MI বেয়াৰ ট্ৰিমাৰটো স্পেচিয়েল কিয় জানো আহক। এই MI বেয়াৰ ট্ৰিমাৰটোত আপোনাৰ দুটাকৈ সাইজ এডজাষ্টেবল দিয়া আছে। এটা লগোৱা থাকে আৰু এটা আপোনাক দেখুওৱা ধৰণে এক্সট্ৰাকৈ দিয়া থাকে। দ্বিতীয়তে ইয়াৰ আপোনাৰ পাৱাৰ বটন দিয়া আছে আৰু এইটো আপোনাৰ এডজাষ্টেবল নব দিয়া আছে। আপুনি এইটো ঘূৰাই যিকোনো সাইজত উঠা নমা কৰাই আপোনাৰ চুলি দাড়ি কণ্ট্ৰল কৰি বা মেইনটেনেন্স কৰিব পাৰিব। তৃতীয়তে আপোনাৰ এইফালে এটা চাৰ্জাৰ কেবল দিয়া আছে। চাৰ্জাৰ কেবলত আপুনি চাৰ্জ কৰিব পাৰিব। লগতে আপুনি এই বেয়াৰ ট্ৰিমাৰখন ধুব পাৰিব বা ৱাশ্বেবল হয় আপুনি পানীৰে ধুব পাৰিব। এইটো আপোনাৰ কোম্পানীৰ পৰা গ্যাৰাণ্টি দি দিছে। যদিহে আপুনি আপোনাৰ বেয়াৰ ট্ৰিমাৰখন 2 ঘণ্টা চাৰ্জ কৰে তেতিয়াহ'লে আপোনাৰ 1.5 ঘণ্টালৈকে চলিব, তাত কোনো সন্দেহ নাই। আৰু এটা ইয়াত নতুন ফিচাৰ্ছ দিয়া হৈছে যে আপুনি যদি আগৰ যিবিলাক ট্ৰিমাৰ আছে সেইবিলাক যদি আপুনি অন কৰে আপুনি দেখিবলৈ পাব যে আপোনাৰ ট্ৰিমাৰত কিমান চাৰ্জ আছে সেইটো শ্ব' নকৰে। কিন্তু এইটো ট্ৰিমাৰত আপুনি যেতিয়া অপেন কৰিব তেতিয়া আপোনাৰ ইয়াত 3টা লাইট ব্লিংক কৰিব অৰ্থাৎ লাইট জ্বলিব আৰু ইয়াত আপুনি দেখিবলৈ পাব যে আপোনাৰ বেয়াৰ ট্ৰিমাৰত চাৰ্জ কিমান আছে। ইয়াত আৰু এটা স্পেচিয়েল ফিচাৰ দিছে যেতিয়া আপুনি ট্ৰেভেলিঙত যাব বা আপুনি যেতিয়া ভ্ৰমণ কৰিব তেতিয়া আপোনাৰ অন অফ ছুইচত যিকোনো সময়ত প্ৰেছাৰ লাগিলে আপোনাৰ বেয়াৰ ট্ৰিমাৰটো অন হৈ যাব পাৰে। ট্ৰেভেলিং কৰাৰ সময়ত আপুনি আপোনাৰ ট্ৰিমাৰখন ল'ব আৰু ইয়াত আপুনি 3 ছেকেণ্ড হোল্ড কৰি ধৰি ৰাখিব লাগিব। 3 ছেকেণ্ড হোল্ড কৰি ধৰাৰ পিছত আপোনাৰ ইয়াত যিটো লাইট ইণ্ডিকেটৰ আছে 3বাৰ ব্লিংক কৰিব অৰ্থাৎ 3বাৰ জ্বলিব নুমাব। তাৰপিছত আপুনি এইটো ছেফলি আপোনাৰ বেগত ভৰাই থ'ব পাৰিব। এতিয়া আপুনি চাওক পিটিকিলেও কেতিয়াও আপোনাৰ অন নহয়। যদিহে আপুনি ফিলিপছৰ ট্ৰিমাৰৰ লগত অৰ্থাৎ ভাল এটা ট্ৰিমাৰৰ লগত কম্পেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে এইটো কেটেগৰী অৰ্থাৎ এনেকুৱা এটা ট্ৰিমাৰ কিনিবলৈ গ'লে আপুনি ফিলিপছত নাপাব। কাৰণ ফিলিপছত যিটো চাৰ্জিঙৰ ফেচিলিটি আছে য'ত আপুনি দেখিব পাৰিব আপোনাৰ ট্ৰিমাৰত চাৰ্জিং কিমান আছে সেইটো আপোনাৰ দিয়া হোৱা নাই। দ্বিতীয়তে ফিলিপছৰ ট্ৰিমাৰ আপুনি ধুব নোৱাৰে, এইটো ট্ৰিমাৰ আপুনি ধুব পাৰে। তৃতীয়তে ফিলিপছৰ ট্ৰিমাৰ আপুনি চাৰ্জ কৰোঁতে প্ৰায় 8 ঘণ্টা সময় লাগে। 8 ঘণ্টা সময় চাৰ্জ কৰাৰ পিছত আধা ঘণ্টা সময় চলিব। কিন্তু এইটো ট্ৰিমাৰ আপুনি 2 ঘণ্টা চাৰ্জ কৰিলে 1.5 ঘণ্টা সময়লৈকে চলিব। গতিকে আপোনাৰ এইটো বেছি বেনিফিট হ'ব। আৰু এটা কথা আছে ফিলিপছৰ ট্ৰিমাৰ যদি আপুনি কিনিব বিচাৰে দাম হ'ব 1400 টকাৰ পৰা 1500 টকা, কিন্তু এইটো আপুনি 1200 টকাত কিনিব পাৰিব। গতিকে এই বস্তুটো আপোনাৰ বাবে বেনিফিচিয়েল। যদি ভাল লাগে আপুনি কিনিব, ভাল নালাগিলে আপোনাৰ কথা যিটো ভাল লাগে কিনিব। হয়তো আপোনালোকে এতিয়া প্ৰশ্ন কৰিব পাৰে যে তোমাৰ কথাই বেলেগ, তোমাৰ হাতত পইচা আছে তুমি কিনিব পাৰিছা, কিন্তু নহয় বন্ধু, মই লোনত কিনিছোঁ। মাহত মাত্ৰ 110 টকাকৈ লোন দিব লাগিব, 1 বছৰ দিব লাগিব। 12 মাহত মোৰ প্ৰায় 1300 কিমান টকা পৰি আছে। মাত্ৰ ইয়াৰ দাম 1200 টকা, 100 টকা বেছি দিব লাগিব। মাহত মই 110 টকাকৈ লোন পে'মেণ্ট কৰিব লাগিব। যদি আপুনি লোনৰ সহায়ত কিনিব বিচাৰে তেতিয়াহ'লে আপুনি আমাৰ এইটো চেনেলত এটা ভিডিঅ' আছে, সেই ভিডিঅ'টো চাই আপুনি লোনৰ জৰিয়তে কিনিব পাৰিব। লোন হিচাপে কিনিলে আপোনাৰ মাহত মাত্ৰ 110 টকাকৈ ভৰিব লাগিব 1 বছৰ। বা আপুনি 9 মাহ 6 মাহ বা 3 মাহৰ পইচা দিও আপুনি কিনিব পাৰে। আপোনাৰ ইনকামৰ ওপৰত আপুনি কিনিব পাৰিব। গতিকে আপুনি কিনিব পাৰিব এটা MI বেয়াৰ ট্ৰিমাৰ বা আপুনি ফিলিপছৰো কিনিব পাৰিব সেই লোনৰ জৰিয়তে। লোন কেনেকৈ ল'ব পাৰি আমাৰ ভিডিঅ'ত গৈ চাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলত নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মানে খুদা হাফিজ, জয় আই অসম।